श्री कृष्णाय नमः। श्री श्री शंकर गुरुवे नमः। श्री श्री माधव गुरुवे नमः। हे प्राण बंधु कृष्ण कृपार सागर कृपादृष्टि मुख सहज बासना रूपे शरण दिওঁ কনাথ মোৰ অহংকাৰ দূৰ ৰাম মোৰ অহংকাৰ দূৰ হে ভকত বৈষ্ণৱসকল, আপোনাৰ খবৰ শ্ৰীচৰণলৈ অধমৰ সেৱা জনাই আজিৰ অনুষ্ঠানভাগি মুকলি কৰিব লৈছোঁ। আজি ১৬শ অধ্যায় আৰম্ভ হ'ব। এই অধ্যায়ত দৈবী আৰু আসুৰিক গুণৰ কথা কৈছে। এই দুটা গুণে আমাৰ দেহত কি উপকাৰ বা অপকাৰ কৰিছে তাৰ বিষয়ে সবিশেষ জনাব বিচাৰিছে। সেয়েহে প্ৰথমে অৰ্জুনে কি বুলি সুধিছে সেইটো মন কৰক। হে ৰাম, অৰ্জুনে বুলন্ত কৃষ্ণ শৰণত ধৰো সংশয় অমিলিল মোৰ প্ৰশ্নয়ে কৰোঁ তোমাৰ ভক্তি টকাৰ আছে অধিকাৰ কোনে নভজয় হেতু কহিও কটাৰ যেন হস্তে ভাৰ তুলি চাহে বাৰম্বাৰ বলে যদি পাৰয়তে বেশে বহে ভাৰ তোমাৰ ভক্তিৰ যদি যোগ্য আমি তেবে কি কাৰণে দুখ দিয়া স্বামী। কৃষ্ণে বোলে অৰ্জুন পুছিলা ভাৰত ভজন প্ৰকাৰে ভেদ কহিবু সমস্ত দৈবী আসুৰি দেখা দুগুটা স্বভাৱ প্ৰথমে দৈবিক কহোঁ শুনিও পাণ্ডৱ এ ৰাম, দৈবী আসুৰিক দেখা দুগুটা স্বভাৱ প্ৰথমে দৈবিক কহোঁ শুনিও পাণ্ডৱ। ইয়াৰ অৰ্থ হৈছে অৰ্জুনে কৃষ্ণৰ চৰণত ধৰি সুধিছে, তোমাৰ ভক্তিত কাৰ অধিকাৰ আছে আৰু কোনে নভজে? ইয়াৰ উপৰি মানুহে ভাৰ এখন কান্ধত লোৱাৰ আগতে বহুবাৰ তাক দাঙি চায়, বলে পাৰিবনে নোৱাৰিব। গতিকে তোমাৰ ভক্তিৰ যদি আমি পাত্ৰ হওঁ তেতিয়াহ'লে কিয় ইমান দুখ দিয়া? উত্তৰত কৃষ্ণই কৈছে,
এইটো বৰ ভাল তত্ত্বৰ কথা সুধিছা। তোমাক ভজনৰ প্ৰক্ৰিয়া বিষয়ে মই কওঁ শুনা। প্ৰত্যেক মানুহৰ লগত দুটা স্বভাৱ জন্মৰ পৰাই লাগি আহে। এটা হৈছে দৈৱী গুণ, আনটো হৈছে আসুৰিক গুণ। এই দুয়োটা গুণে কোনটোৱে কেনেকৈ প্ৰতিক্ৰিয়া কৰে তাৰ বিষয়ে কওঁ শুনা। এতিয়া প্ৰথমে দৈৱী গুণৰ বিষয়ে আৰম্ভ কৰিছোঁ। হে ৰাম সত্যশুদ্ধি অভয় ছায়াত ধায় যজ্ঞ দান অহিংসা অক্ৰোধ ত্যাগ তপশক্তি জ্ঞান। মৃদু আচ পল্লৱ অপৈ শূন্য লুপ্ত তপ ক্ষমা ধৈৰ্য শৌচ লজ্জা যে যুক্ত মোহ অভিমান এৰি দমিবে মন দৈৱী স্বভাৱৰ জানিবাৰ ক্ষণ। হে ৰাম মোহ অভিমান এৰি দমিবে মন দৈৱী স্বভাৱৰ জানিবাৰ ক্ষণ। ইয়াৰ অৰ্থ হৈছে সত্যশুদ্ধি জ্ঞান যেতিয়া মানুহৰ অন্তৰাত্মাত প্ৰতিষ্ঠিত হ'ব তেতিয়াহে মানুহ নিৰ্ভয় হ'ব পাৰে। তেনেকুৱা লোকে ভয় কৰিবলগীয়া একো কাৰণ নাথাকে, কাৰণ সত্যশুদ্ধি জ্ঞানৰ দ্বাৰা ঈশ্বৰক পায় আৰু ঈশ্বৰক পোৱাৰ পিছত কালৈ ভয় কৰিব লাগে। সকলো বাধা বিঘিনি ঈশ্বৰে নিৰ্মূল কৰি থাকে, সেয়ে ভকতৰ ভয় নাই, নিৰ্ভয় হৈ থাকে। তেনে লোকেহে শ্ৰদ্ধাৰে যজ্ঞদান কৰিব পাৰে। সেইসকলে কোনো প্ৰাণীৰ প্ৰতি হিংসা ভাৱ নাৰাখে আৰু ইন্দ্ৰিয় বৃত্তি ত্যাগ কৰি উদাসীন ৰূপে থাকে, লগতে কাৰো প্ৰতি ক্ৰোধ বা সংৰাগ নকৰে। সেইবিলাক গুণ ত্যাগ কৰি শক্তি অপচয় নকৰি নিজৰ বিবেকেৰে ধৰি ৰাখে। ইয়াৰোপৰি দৈৱী গুণৰ লোকসকলে মধুৰ ভাষাৰে কথা বতৰা পাতে আৰু সেইটো গুণৰ লোকে পৰচৰ্চা কোনোদিন নকৰে। ঈশ্বৰৰ কৰ্মৰ প্ৰতিও কোনোদিন আলস্য ভাৱ নকৰে আৰু কোনো বস্তুৰ প্ৰতি লোভো নকৰে। ন্যায়িকৈ নিত্য নৈমিত্তিক কৰ্ম কৰি থাকে। ইয়াৰ বাদেও সেইসকলে ঈশ্বৰৰ প্ৰতি ধ্যানত নিষ্ঠাভাৱান, ক্ষমাশীল, ধৈৰ্যৱান আৰু অন্তৰাত্মাত ৰাগ অহংকাৰ আদি গুণৰ পৰা মুক্ত হৈ থাকে। লগতে মোহ মায়া অভিমান সহ মনেন্দ্ৰিয়ক দমন কৰি ৰাখিব পৰাসকল দৈৱী গুণৰ লোক। দৈৱী স্বভাৱৰ যিখিনি লোক এনেকুৱা গুণযুক্ত হ'ব লাগিব। ইয়াৰ সৰল অৰ্থ ভাঙি পুনৰ এইদৰে কৈছে। এই নাম তাৰ অৰ্থ ব্যক্ত কৰি কহো ধনঞ্জয় ভয় নাথাকিলে তাক বোলয় ভয় মনৰ প্ৰসন্ন যদি বোলে সত্য শুদ্ধি আত্মজ্ঞান নিষ্ঠাৰ কৰিল দৃঢ় বুদ্ধি সেহি নিষ্ঠা জ্ঞান কক হয় আত্মজ্ঞান এবে শুনিও ককোহো কেন মত দান আপোনাক লাগি অন্ন ৰান্ধয় মাতৰ
তাতে অভ্যাগত এক ঠেকিল পৰ বান্তি সম কৰি তাক দেই অন্ন খাইবাক খোজন্তে ৰাখে আৰু জন ৰাম তদৰ্ধক বান্তি পুনু কৰিব সমান জীৱা এহিমতে দেই তাকে বোলে দান। আচলতে ইয়াৰ ওপৰৰ কথাখিনিকে অলপ সহজে বুজি পোৱাকৈ অৰ্জুনক সাক্ষী কৰি আমাকেই কৈছে, ভয় নাথাকিলে অভয় বোলে, আৰু সত্ৰশুদ্ধি জ্ঞান হ'লেহে মন আনন্দ হৈ থাকিব। যিসকলে ঈশ্বৰৰ সেৱা ভক্তি নীতি আদৰ্শ দৃঢ়তাৰে একনিষ্ঠ হ'ল সেইসকলকে আত্মজ্ঞানী বুলি কৈছে। তাৰপিছত দানৰ কথা কৈছে। নিজে খাবৰ কাৰণে ৰান্ধি বাঢ়ি খাবলৈ লোৱাৰ সময়ত যদি কোনোবা এজন অতিথি ওলাইহি তেতিয়াহ'লে তেওঁক তাৰে আধা খাবলৈ দিব লাগে। সেইমতে দিয়াৰ পিছত খাবৰ লওঁতেই আৰু এজন যদি কেনেবাকৈ ওলাইহি তেতিয়াহ'লে তেওঁকো সমভাগ কৰি খাবলৈ দিব পৰাটোকে দান বুলি কৈছে। এইদৰে পুনৰ কৈছে, সেইটো মন কৰক। এই নাম কৰ্মেন্দ্ৰিয় নিয়মিলে তাৰ নাম দম জ্ঞানেন্দ্ৰিয় নিয়মিলে তাৰ নাম সম কেনে ক্ৰমেন্দ্ৰিয় ভেদ শুনাকো তাক হস্তপদ গূঢ়লিংগ যাক বোলে বাক জিভা নাসা চক্ষু কৰ্ণ তৰ্ক জ্ঞানেন্দ্ৰিয় মন সমে সবে বিষয় ইয়ত প্ৰৱৰ্তয় কাম সংকল্প এৰি ব্ৰহ্মযজ্ঞ কৰে স্বাধ্যায় বোলয় তাক জানা সৰ্বোত্তৰে ত্যাগ বোলয় তাকে উদাস যাৰ মতি সিহি শান্ত বিষয়ত হুৱে উপৰতি এৰাম ত্যাগ বোলয় তাকে উদাস যাৰ মতি সিহি শান্ত বিষয়ত হুৱে উপৰতি। ইয়াৰ অৰ্থ হৈছে লোকসমস্তই ক্ৰমেন্দ্ৰিয়ক দমন কৰিব পৰাটোকে দম বুলি কৈছে, আৰু জ্ঞানেন্দ্ৰিয়ক সংযত কৰিব পৰাটোকে সম বুলি কৈছে। তাৰপিছত ক্ৰমেন্দ্ৰিয় কাক কৈছে তাৰ ভাঙনি কৰিছে। হাত ভৰি গৃহলিংগ আৰু মুখ এইকেইটা হৈছে ক্ৰমেন্দ্ৰিয়। ইয়াৰ পিছত জিভা নাক কাণ চক্ষু আৰু ছাল এইকেইটা জ্ঞানেন্দ্ৰিয়। এই 10টা ইন্দ্ৰিয়ৰ লগত মন সংযোগ হৈ বিষয়ত লিপ্ত হয়। সেই ভকত বৈষ্ণৱসকল, আপোনালোকে এটা কথা নিজতে ভালকৈ মন কৰিব, এই 11টা ইন্দ্ৰিয়ক ডমিনেট কৰিব নোৱাৰিলে দেহৰ উন্নতি কোনোদিন নহয়, অৱনতিহে ঘটিব। পিছত ঘূণে খোৱা কাঠৰ দৰে ভিতৰি খাই পচি ঢাকি পৰিব। সেইটো অৱস্থা হ'লেই অনেক ৰোগ ব্যাধিয়ে পীড়ি জৰ্জৰিত কৰিব। পৰম গুৰু মাধৱদেৱেও তাৰ প্ৰতি লক্ষ্য ৰাখি আমাক কৈছে, ঐ আপুনি আপোন বন্ধু
আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাক ৰাখে মাৰে, হৰি কণ ভজিনৰে আপুনি হুয়নস্ত, হৰি ভুজি আপোনাক তাৰে ৰাম, হৰি ভুজি আপোনাক তাৰে। গুৰুজনাই কৈছে মানুহে নিজেই নিজৰ বন্ধু হ'ব পাৰে আৰু নিজেই নিজৰ শত্ৰু হ'ব পাৰে। ইয়াৰ অৰ্থ হৈছে ইন্দ্ৰিয়ক দমন কৰিব পাৰিলে নিজেই নিজৰ বন্ধু হ'ব পাৰিব আৰু দমন কৰিব নোৱাৰিলে সিহঁতিয়ে শত্ৰু হিচাপে দেহৰ অস্তিত্ব থকালৈকে খুলি খুলি খাব। ইয়াৰ ফলত তিল তিলকৈ শাস্তি ভুগি নৰক যন্ত্ৰণা ভুগিব লাগিব। গতিকে মাধৱদেৱৰ বাক্য অনুসৰি সাধু সংগ লৈ ঈশ্বৰক সেৱা পূজা কৰিলেহে ইন্দ্ৰিয়ক দমন কৰিব পাৰিব। সেয়েহে নিজক ৰক্ষা কৰি সুখেৰে দিন অতিবাহিত কৰিবলৈ সকলোৱে যত্ন কৰা উচিত। গুৰুজনায়ো সকলোৰে উপকাৰৰ কথা চিন্তা কৰিহে ভক্তি প্ৰচাৰ কৰিছে। গীতা ভাগৱততো এতিয়া সেইটোকে কৈছে, এই ইন্দ্ৰিয়ৰ কামনাযুক্ত কৰ্ম ত্যাগ কৰি যদি ব্ৰহ্মযজ্ঞ কৰে তেতিয়া সেইটোকে স্বাধ্যায় বুলি কৈছে। ইয়াৰ পিছত কৈছে ইন্দ্ৰিয়ৰ কামনা বাসনাই হৈছে বিষয়, সেই বিষয়ৰ ভোগবিলাসিতা ত্যাগ কৰিব পৰাকে উদাস বুলি কৈছে, অৰ্থাৎ তেনে লোককহে উদাসীন শান্ত নিৰূপম বুলি কৈছে। ইয়াৰ পিছতো কি বুলি কৈছে সেইটো মন কৰক। এ ৰাম পৰৰ দোষক যিটো পাছত চৰ্চয়, তাৰ নাম পৈখুন্ন যা নিবাধনঞ্জয়, অকাৰ্যত নিবৰ্তয় লজ্জা নাম তাৰ, তাক মৃদু বুলি কুৰ ভাৱনাহি ইয়াৰ। ৰাম গালি পৰা ভৱ নিন্দা আৰু তিৰস্কাৰ, দণ্ডিতে পৰিয়াসহে ক্ষমা নাম তাৰ, পৰে মাৰিলাটো চিতে ক্ৰোধনু পজয়, সেহি অক্ৰোধী জন জানা মহাশয়, যাক বুলি ধৈৰ্য শুনি কম বীৰ, দুখ পাইলে সুস্থ মন চিত যাৰ থিৰ, তাক বুলি দয়া যাৰ স্নেহনু গুচয়, পুত্ৰত যে মন দয়া শত্ৰুটো তেনয়, সেহি সে অদ্ৰোহী প্ৰাণী নকৰয় হত, সেহি অনুলুপ্ত লোভ নাহিকে মনত, এ ৰাম সেহি সে অদ্ৰোহী প্ৰাণী নকৰয় হত, সেহি অনুলুপ্ত লোভ নাহিকে মনত। ইয়াৰ অৰ্থ হৈছে যিজনে আনৰ দুখ
পিছত সমালোচনা কৰে তেনে লোককেই ঈশ্বৰে পৈশূন্য বুলি কৈছে। তাৰপিছত ক'লে, যিটো শাস্ত্ৰবিধি বাহিৰৰ কৰ্ম তেনে কাৰ্যত লিপ্ত হোৱাটোকে লজ্জা বুলি কৈছে। লগতে এইটোও কৈছে, যাৰ অন্তৰত কুচৰিত্ৰৰ গুণ নাই সেইজনহে সকলোকে কোমল ভাষাৰে কথা ক'ব বা পাতিব পাৰে। সেইদৰে পুনৰ কৈছে, কোনোবাই গালি শপনি পাৰিলেও বা নিন্দা কৰিলেও তেওঁক দণ্ড নিদি যিজনে সহ্য কৰিব পাৰে সেইটোকে ক্ষমা বুলি কৈছে। তাৰপিছত কৈছে, কোনোবাই মাৰপিট কৰিলেও যিজনৰ চিতত ক্ৰোধ নোপজে সেইজনকে অক্ৰোধী বুলি কৈছে। আৰু যিজনে অন্তৰত দুখ পালেও মন চিত সুস্থ হৈ থাকে সেইজনেহে ধৈৰ্যশীল ব্যক্তি বুলি কৈছে। সেইদৰে যিসকলে শত্ৰু মিত্ৰ সকলোতে সমভাৱ বা সমজ্ঞান কৰে তেনে লোককহে স্নেহশীল বা দয়াশীল বুলি কৈছে। শেষত ক'লে, যিসকলে প্ৰাণীৰ দুৰাচৰণ নকৰে আৰু খাবলৈও লোভ নকৰে সেই সকলোকে অদ্ৰোহী আৰু অনুলুপ্ত বুলি কৈছে। এই ভকত বৈষ্ণৱসকল, সকলোৱেই এনে গুণৰ অধিকাৰী হ'বলৈহে যত্ন কৰিব লাগে, তেতিয়াহে ঈশ্বৰৰ প্ৰিয় পাত্ৰ হ'ব পৰা হ'ব। আজিলৈ পুনৰ আপোনাৰ সকলোলৈ সেৱা জনাই আজিৰ অনুষ্ঠান সামৰণি মাৰিলোঁ। ১৬শ অধ্যায়ৰ থাকি যোৱা পিছৰখিনি অহাকালিলৈ আৰম্ভ কৰিম। কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম, ভকতৰ সংগ সদায় নুগুচুক, মুখেতো আগুণ নাম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তোৰু, তাহান্ত বিনাই নাই নাই নাই, ঐ আমাৰ পৰম গুৰু ৰাম, তাহান্ত বিনাই নাই নাই নাই, আমাৰ পৰম গুৰু হৰি ৰাম।